এক্সে মোক ইমান বাদিলে সেইখিনি বাহিৰে মই ফাৰ্মে বনাই দিলোঁ। হেল্ল' গাইজ, মই কিশোৰ, মই অন্যতম মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি আৰম্ভণি কৰিছোঁ মোৰ ফাৰ্মৰ পৰা। মই আকৌ ড্ৰেছ পোছাক সলাই পিনে আহিলোঁ, এতিয়া কাম কৰিব লাগিব, বলক কাম কৰোঁগৈ। এইখন হ'লে আমাৰ ফাৰ্মৰ মুখ্য দুৱাৰখন, ইপিনে সোমাই গ'লে গোটেই জান্নাত দেখা পায়। চৰি দেই, ফাৰ্মহে দেখা পায়। ফাৰ্মৰ বিশেষ কামখিনি সম্পূৰ্ণ হৈছেই, এতিয়া টিং আৰু বেৰাখিনি দিলে হ'ল। মই টোপনি পৰা নুঠাৰ আগতে দাদাজনে সেই কাম কৰি আছে, মই বোলো মই অকণ কাম কৰোঁ। মই আকৌ থেতেলা বনাই আছোঁ, থেতেলা ঘাবিলাক ক'ৰবাতহে পৰি আছে। মই বোলো মোৰ দ্বাৰা নহ'ব, মই ঘুমাই থকাই ভাল, কাম কৰা মানুহে কাম কৰিব, মইতো কাম কৰাৰ ভিতৰত মানুহেই নহয়। এইখিনি জংঘল আকৌ জ্বলাব লাগে, এইখিনি জংঘল গোটেই জাবৰ হৈ আছে, দাদাই আকৌ যোগাৰ কৰি আছে জ্বলাবৰ কাৰণে। জংঘল আকৌ অগ্নি বিসৰ্জন কৰিয়ে দিলে, এতিয়া অগ্নি লাগি আছে। ভালে ভালে জুইকেইটা জ্বলি গ'ল। 2 মিনিট পিছত আকৌ জুইখিনিও গ'লে, মোৰ দ্বাৰা নহ'ব, মই ইমান দেৰি জ্বলাব নোৱাৰিম। ফাৰ্মৰ আপডেট মই সদায় দি থাকিম। ফাৰ্মত কিমান টকা খৰচ হ'ল, কি কথা, এইবিলাক চব আপোনালোকক ক'ম। থেংক ইউ ফৰ ৱাচিং গাইজ, আজিলৈ ভিডিঅ' ইমানেই।